নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। তে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ কাৰণে বাজেটটো প্ৰস্তুত কৰা হৈ গৈছে। আৰু বন্ধু-বান্ধৱীসকল, এইটো যোনটো বাজেট আপোনালোকৰ কাৰণে ঘোষণা কৰা হৈছে, ইয়াতে বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি নেকি অৰুণোদয় আঁচনি আছে তাৰ ক্ষেত্ৰত বিশেষ ডাঙৰ খবৰ আহি পৰিছে। আৰু বন্ধুসকল, এইটো যোনটো অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বিশেষ এটা আপডেট আহিছে। ইয়াতে বন্ধু-বান্ধৱীসকল যিসকল নেকি নতুন হিতাধিকাৰী আছে, মানে নতুন অন্তৰ্ভুক্ত হ'ব বিচাৰিছে, তেওঁলোকৰ কাৰণে তো ভাল খবৰ আছে। তাৰ উপৰি বন্ধুসকল, যিসকল নেকি পুৰণা হিতাধিকাৰী আছে অৰুণোদয় আঁচনি, তেওঁলোকৰ কাৰণেও ইয়াতে ভাল খবৰ আহি পৰিছে। তে বন্ধুসকল, এইটো যোনটো ভাল খবৰ আহিছে, ইয়াৰ বিষয়ে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাবলৈ গৈ আছোঁ বিতংভাৱে। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, আৰু যদি বন্ধুসকল আগন্তুক দিনত আপোনালোকে এই ধৰণৰ আপডেট কেইটা সৰুতে আমাৰ এই চেনেলত যদি পাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যি আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি অলপ সিলেক্ট কৰি ল'ব। তাহাক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, যিহেতু আপোনালোকে গম পাই যে কিছুদিন আগতে আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এটা বিশেষ ডাঙৰ আপডেট আহিছিল আপোনালোকৰ বাজেট প্ৰস্তুত কৰাৰ সময়ত। তে বন্ধুসকল, এইটো আপোনালোকে মন কৰে এইটো পোষ্টলৈ। ইয়াতে কোৱা হৈছে যে অৰুণোদয় 2.0 মুঠ আবণ্টন ৩,৮০০ কোটি টকা। মানে বন্ধুসকল, এইটো যোনটো ৩,৮০০ কোটি টকা, এইটো অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব। আৰু ইয়াতে কোৱা হৈছে বন্ধুসকল, যিহেতু আগতে বন্ধুসকল যিসকল নেকি পুৰণা ইয়াতে হিতাধিকাৰী আছে, সেই ক্ষেত্ৰত বন্ধুসকল কিছুমান ইয়াতে প্ৰযোজ্য হ'ব। যেনেকৈ ইয়াতে কোৱা হৈছে তৃতীয় লিংগ আৰু যিসকল নেকি দিব্যাংগজন ব্যক্তি আছে, তেওঁলোককো এইবাৰ অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। লগতে বন্ধুসকল, ইয়াতে কিছুমান বেমাৰৰ নাম কোৱা হৈছে। এইকেইটা যদি বেমাৰ আছে, তেতিয়াহ'লে তেওঁলোককো ইয়াতে অৰুণোদয় আঁচনিখন প্ৰদান কৰা হ'ব। আৰু বন্ধুসকল, ইয়াতে কোৱা হৈছে যে নতুনকৈ 2.5 লাখ অতিৰিক্ত হিতাধিকাৰীক ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় 3.0 যোগেদি। তেওঁলোকে এইটো যদি আপোনালোকৰ 3.0 আহি আছে অৰুণোদয় আঁচনিৰ কাৰণে, ইয়াতে 2.5 লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব। তে বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু বন্ধুসকল, ইয়াতে যিসকল নেকি পুৰণা হিতাধিকাৰী আছে, তেওঁলোকৰ কাৰণেও ভাল খবৰ আছে। যিসকল পুৰণা হিতাধিকাৰী আছে, তেওঁ ইয়াতে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এই দুটা লাভ উঠাব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, যেতিয়া নেকি অৰুণোদয় 3.0 কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়া মই আপোনালোকক সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি আপডেটটো দি দিম। সেইকাৰণে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। চেনেলটো যদি পোনপ্ৰথমবাৰ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।